এভৰিৱান স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল লভিতাছ হেপী কৰ্ণাৰলৈ। কি কৰি আছে আপোনালোকে? এতিয়া ৰাতিপুৱা 8টামান বাজিছে। মই আজি এতিয়াই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ভিডিঅ' কৰিবলৈ আচলতে মই গা পা ধুৱাই নাছিলোঁ, গতিকে মই ফটোখনে লগাই দিছোঁ। আৰু মই আপোনালোকক আজি এই ভিডিঅ'টোত কেইটামান প্ৰডাক্ট দেখুৱাম, যিকেইটা প্ৰডাক্ট ব্যৱহাৰ কৰি আপোনালোকে মোৰ দৰে সুফল পাব পাৰিব। ইয়াতে মই দেখুৱাম এটুকুৰা চাবোন, যি চাবোন লগালে ছালৰ ৰাফনেছ নাইকিয়া হয়, আৰু ওজন কমোৱাৰ বাবে এটা বিশেষ খাদ্য, যিটো খাই আচলতে মই ওজন কমাবলৈ পাৰিছোঁ আৰু ভাল লাগিছে, সেইবাবে মই আপোনালোকক জনাব বিচাৰিছোঁ। এই ফটোখন যে দেখিছে, এই ফটোখন মোৰ 5-6 মাহমান আগৰ ফটো হ'ব। আৰু দেখিছে মই কিমান শকত আছিলোঁ, ইয়াতকৈও বেছি শকত হৈ গৈ আছিলোঁ। মই ফটো শ্বেয়াৰ কৰি দিম, আপোনালোকে দেখা পাব। আগৰ ফটোবিলাকত মোক প্ৰায়ে শকত দেখিবলৈ পাইছিল, কিন্তু এতিয়া লাহে লাহে মই ওজন কমাবলৈ পাৰিছোঁ। মোৰ বেছিভাগ ফটোতে মোক শকত লাগিছে, দেখিছেনে বাৰু? কিন্তু এতিয়া লাহে লাহে মোৰ ওজন কমিছে আৰু মই দেখিবলৈ এতিয়া অলপ ক্ষীণ হৈছোঁ। আৰু এই ক্ষীণোৱাৰ বাবে প্ৰয়োজনীয় বস্তুবিধ হৈছে অ'টছ। মই অ'টছ কেনেকৈ খাই আপোনালোকক ভিডিঅ'ত দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। এই ফটোখন চাওকচোন বাৰু। এই ফটোখনত বাপৰে মোক ইমান শকত লাগিছে, ইমান বেয়া দেখিছে। মই আচলতে ফটোখন শ্বেয়াৰ কৰিলোঁ আপোনালোকক দেখো। আৰু বৰ্তমানৰ ফটোখন চাওকচোন, ইয়াতে মোৰ ফেটছ কমিছে, গালবিলাক ফুলা ফুলাবোৰ কমিছে। মই এই কথাটো জনোৱাৰ বাবে মানে বিচাৰিলোঁ, কিয়? কাৰণ সকলোৱে বিচাৰে ক্ষীণ হ'ব, যে মানে ওজন বাঢ়িলে বেমাৰে লাই পায়। আৰু মোক বহুতে সুধিছিল মই কেনেকৈ ওজন কমালোঁ, সেইবাবে মই ভিডিঅ' আকাৰে দেখুৱাই দিলোঁ। আৰু এতিয়া আহক চাওঁ অ'টছ কেনেকৈ খাওঁ। এয়া মই অ'টছ বনাবলৈ লৈছোঁ। অ'টছ বনোৱা অতি সহজ, আৰু যি গাখীৰ ভাল নাপায় তেওঁ কেৱল পানী আৰু অ'টছ, তাত কিবা কিবি এনেকৈ বাদাম মিহলাই খাব পাৰে। মই গাখীৰ খাওঁ, সেইবাবে গাখীৰেদি বনাইছোঁ। ইয়াৰ বাবে অলপমান পানী দি মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হোৱাৰ পাছত অ'টছখিনি তাত ঢালি দিব। অ'টছ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী। যদি আপোনাৰ ওজন বাঢ়িছে, তেতিয়াহ'লে ই ওজনটো বেছি বাঢ়িবলৈ নিদিয়ে। অ'টছখিনি মই লাৰি দিছোঁ, তাত প্ৰয়োজন অনুসৰি চেনি এড কৰিব। গাখীৰ দিছোঁ, গাখীৰ নোখোৱাসকলে গাখীৰটো অপশ্যনেল ৰাখিব পাৰে, গাখীৰ নিদিলেও হ'ব। অ'টছ খালে আচলতে স্বাস্থ্যৰ বাবেও উপকাৰী, আৰু ওজনটো আমাৰ বাঢ়িবলৈ নিদিয়ে। কোনোবাৰ যদি ওজন বেছিকৈ বাঢ়ি আছে, তেতিয়াহ'লে অ'টছ খাব পাৰে। মই ৰাতিপুৱা অ'টছ খাওঁ প্ৰায়ে, আৰু মই ওজন কমাবলৈ সক্ষম হৈছোঁ। আগতে বহুত ওজন বাঢ়ি গৈ আছিল, আৰু ডক্তৰে কৈছিল বয়স হিচাপে ওজন বাঢ়িছে, গতিকে মই ওজনটো কমাইছোঁ। এতিয়া মোৰ ওজন ঠিকত আহিছে। আৰু ওজন বাঢ়িলে বেলেগ বেলেগ বেমাৰেও লাই পায়। মোৰ বহুতকেইটা বেমাৰ হৈছিল। এয়া অ'টছ ৰেডি হৈছে। মই আপোনালোকক এটুকুৰা চাবোনৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যাৰ স্কিনটো ৰাফ হয় তেওঁলোকৰ বাবে কামত আহিব। মোৰ স্কিনটো আচলতে খুব ৰাফ আছিলে, যিহেতু মই সদায় বাহিৰলৈ ওলাই যাবলগীয়া হয় মোৰ কৰ্মসূত্ৰে, গতিকে মই মানে সদায় ৰ'দৰ উত্তাপটো পাওঁ, সেইবাবে মোৰ স্কিনটো বহুত ৰাফ হৈ গৈছিল। তাৰপাছত মই এটুকুৰা চাবোন ইউজ কৰিলোঁ, আৰু সেই চাবোন টুকুৰা ইউজ কৰাৰ পিছত মই খুবেই সুফল পাইছোঁ। সেইকাৰণে ভাবিলোঁ মই আপোনালোকক জনাওঁ। চাবোন টুকুৰা হৈছে এই টুকুৰা। এই চাবোন টুকুৰা হৈছে এমৱেৰ। এই চাবোন টুকুৰা হৈছে এমৱেৰ এটুকুৰা চাবোন। ইয়াত 3 পিচ চাবোন থাকে, আৰু ইয়াৰ দাম হৈছে 120 ৰুপিজ। ইয়াতে চাবোন 3 টুকুৰা যে থাকে, তাত ভিতৰৰ পৰা ইয়াত 3 টুকুৰা চাবোন থাকে। ইয়াৰ দাম হৈছে 120 টকা, আৰু এইটো এটা এমৱেৰ প্ৰডাক্ট হয়। ইয়াতে চাবোন টুকুৰা আপোনালোকে নামটো পাব, পাৰ্চনা গ্লিচাৰিন এল'ভেৰা বাথিং বাৰ। ইয়াতে এল'ভেৰা আছে, আৰু 99% পিয়'ৰ গ্লিচাৰিন ইয়াত ব্যৱহাৰ কৰা হৈছে। আৰু এই চাবোন টুকুৰাৰ দ্বাৰা জাৰ্মছৰ লগত ফাইট কৰিব পৰা ইয়াতে কিছুমান ইনগ্ৰিডিয়েণ্টছ ইউজ কৰা হৈছে। ইয়াতে লিখা আছে উইথ ট্ৰি অইল। ইয়াতে ট্ৰি অইল ব্যৱহাৰ কৰা হৈছে। আৰু
এল'ভেৰাটো আমাৰ ছালৰ কাৰণে খুবেই ভাল। মেইনলি চাবোন টুকুৰা এল'ভেৰাৰে হয় আৰু ইয়াতে থকা চাবোন টুকুৰাৰ ভিতৰৰ টুকুৰ মই আপোনালোকক দেখুৱাই দিছোঁ। এনেকুৱা পেকেজিঙত আহে আৰু চাবোন টুকুৰা খুব স্মুথ হয়। যেতিয়া আপুনি স্কিনত লগাব ছালডোখৰ একদম কোমল কোমল অনুভৱ হয়। আৰু যাৰ স্কিনটো অলপ ৰাফ তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে, যাৰ অইলি স্কিন তেওঁলোকেও ব্যৱহাৰ কৰিব পাৰে, কিন্তু ৰাফ স্কিনৰ কাৰণে খুব ভাল ফলাফল দিয়ে। মই সেইবাবে আপোনালোকক দেখুৱালোঁ। আৰু চাবোন টুকুৰা যদি আপোনালোকে পাব বিচাৰে তেতিয়াহ'লে আপোনালোকে এমৱেৰ প্ৰডাক্ট যিয়ে বিক্ৰী কৰে তেওঁলোকৰ পৰা ল'ব লাগিব। মই এইটো ব্যৱহাৰ কৰা 3 মাহমান হ'ল আৰু মই ব্যৱহাৰ কৰি খুব সুফল পাইছোঁ। সেইবাবে মই আপোনালোক